কি মোৰ মানে ছোৱালীজনীলৈ বহুত বেয়া লাগিছে আৰু তাই ছোৱালীটো জানে বহুত আশা কৰি বিয়া এটা হৈছে সিহঁত দুটা মানে কি ৰাতি সেইবিলাক হ'ল আৰু মানে কি খুৰাহঁতো গ'ল গৈ কিনে ইমান মানে ভৰিত পৰাৰ দৰে কৰিলে কিন্তু নাই নামানে মুঠতে নাপাতে বিয়াৰ আয়োজন চলিছে আজি মানুহ আহি আছে দেখিছে আপোনালোকে এতিয়া আৰু কি আৰু মানে মানুহবিলাক কিছুমানে গম পাইছে গম নোপোৱাহে আহিছে আৰু দিনতো আহি মানে ভাত খাইছে হেৰি কৰিছে আৰু এতিয়াও আহি আছে আৰু এনেকুৱা ছোৱালীৰ মানে কি আৰু ছোৱালীৰ জীৱনৰ এটা কথা থাকে বিয়াখন হৈ ভাঙা যোৱাটো কিমান হয় এৰেঞ্জ মেৰেজ হয় চাব এৰেঞ্জ মেৰেজ হয় নাই একো হোৱা নাই হঠাতে কালি 3টা বজাত ফোন কৰি কিনে কৈছে বিয়া মানে ল'ৰা নাহে ল'ৰা দৰা সাজি নাহে পাছত এনেকুৱাকৈ কোৱাৰ পিছত আমাৰ খুৰাহঁতক মাতিলে আপোনালোক আহক কিবা এটা হ'ব আৰু সেই ভাবিয়ে সেই আশাটো গ'ল খুৰাহঁতো এতিয়া জোৰণ আহিছিল জোৰণ অহাৰ পিছত এজনী বোলে মেজিষ্ট্ৰেটো আহিছিল সিহঁতৰ লগত দৰাৰ খুৰীয়েক বোলে কৈছে হা মেজিষ্ট্ৰেট আছে আমি সিহঁতৰ লগত ইমান ধুনীয়াকৈ কথা বতৰা কৈছোঁ মাতিছোঁ আৰু সিহঁতক বোলে আমি ভাল ব্যৱহাৰ নকলোঁ তাৰমানে আমি মাতাত কৰোঁ তাৰমানে সিহঁতৰ খোৱাটোহে বেছি আমাৰ কেৱল সিহঁতৰ মানে খোৱাটোতহে আপত্তি আমাৰ ইমান গৰীব মানুহ এঘৰে মাটি ভেটি বিক্ৰী কৰি বিয়া পাতিছে গতিকে সিহঁতে কি খুৱাইছে কি নোখুৱাইছে সিহঁত সেইৰ ওপৰত গুৰুত্ব দিব লাগে নে সিহঁতক ছোৱালীটো লাগে ছোৱালীটোৰ কেৱল যৌতুকত সিহঁতৰ গলত চেইন নাপালে দেখা কাপোৰ বেয়া হ'ল তাৰপিছত ফাৰ্নিচাৰৰ কথা আহি পৰিলে ল'ৰাক উল্টা তেলৰ ভাৰ দিব লাগে উল্টা তেলৰ ভাৰটো মানে খাতা কৰাৰ দিনাৰ পৰাই কেৱল উল্টা তেলৰ ভাৰ এনেকৈ আছে গতিকে এই উল্টা তেলৰ ভাৰ ইয়াৰ মানে কি বুজাইছে যৌতুকৰ কথা বুজাইছে আজিকালি দিনত এনেকা যৌতুক বিচৰা মানুহ বা উল্টা তেলৰ ভাৰ বিচৰা মানুহ ক'ত আছে তেখেতে মাতিছিল আজি বিয়া আমাক মাতিছিল তাৰমানে ৰাতি গণ্ডগোল লাগছে গম পাইছোঁ গম পাই আমি 3টা বজাত গম পাই আমি 4টা বজাত গেলোঁ বুন চাইনত আমাক চহী দিবা দিছিল সেনে হিচাপত মাতিছিল আমি দলিল লৈ গৈছিলোঁ যাওঁতে ডাঙৰ অপব্যৱহাৰ কৰিছে আমাক বৈভও নেদে মানে পাল্লি মাৰবা খোজে আৰু তাহোন দিয়া বস্তু আমাৰ তাৰে পৰা কালি যিটো বস্তু নিছে আমাক যাচিছিল আমাক আনবা দিছিল আৰু তাহোন কালি যিটো বস্তু দিছিল সেইটো বস্তু আমাক ঘূৰাই দিবা দিছে আমি কৈছোঁ আপোনালোকে দি আহিছে আপোনালোকে লৈ আহিব আপোনালোকে আনিছে আপোনালোকে দি আহিব আছিল আজি সম্পূৰ্ণ আয়োজন কি হয় যোৱাকালি আমাৰ ভণ্টি হীৰা দাসৰ জোৰণ আছিলে দিব্যজ্যোতি তালুকদাৰ গুৱাহাটীত ঘৰ হেঙৰাবাৰী লিচু বাগানত কালি জোৰোণ তেখেতসকলে দি গৈছে আজি বিয়া আছিলে আজি তেখেতসকলে আমাৰ ভণ্টিক ৰাতি 3টা বজাত ফোন কৰি কৈছে যোৱাকালি ৰাতি 3টা বজাত কৈছে যে তেখেতসকলে বিয়া কৰাব নাহে তাৰপিছত আমি বহুতবাৰ ফোন কৰিলোঁ বহুত ফোন কৰি ৰিকুৱেষ্ট কৰিলোঁ তেখেতসকলে একো নামানে একো নুশুনে তাৰপিছত তেখেতসকলে নিজে কৈছে আমাৰ ঘৰৰ মানুহ যাব লাগে আৰু তেখেতসকলক উকা কাগজত চাইন দিব লাগে উকা কাগজত মই অসমীয়া ভাষাত কৈছোঁ উকা কাগজত চাইন দিব লাগে মোৰ ঘৰৰ মোৰ খুৰা মোৰ দেউতা গোটেইবিলাকক পঠালোঁ মোৰ ভনী জোৱাই পঠাইছোঁ মামা পঠাইছোঁ গোটেইবিলাকক পঠাইছোঁ তেখেতসকলে ইমানখিনি কৰিছে মানে তেখেতসকলক বহিবও নিদিলে ইমানখিনি অভদ্ৰামী কৰিছে আজি বিয়া আজি ৰাতিপুৱা মই 4:30 বজাত খুৰাহঁতক পঠাইছোঁ দেউতাহঁতক পঠাইছোঁ মানে ক'ব গ'লে মই ভৰিত ধৰিব হিচাপত যোৱাহেন হৈছে তেনেকুৱা যোৱাৰ ফলতো তেখেতসকলে মোৰ তাত বিয়া কৰাব নাহে মোৰ ঘৰত মোৰ ভণ্টিক নিবলৈ নাহে আৰু বন পেপাৰত তেখেতসকলে দেউতাকে কৈছে বন পেপাৰত তেখেতসকলক চাইন দিব লাগে মোৰ দেউতাৰ ভায়েক যিকেইজন আছে 6জন গোটেইকেইজনে চাইন দিব লাগে আহি পাই তেখেতসকলক আমি অভ্যৰ্থনা কৰিছোঁ ধুনীয়া কৰি ভাত খুৱাইছোঁ আমাৰ আইটেম আছিলে কি তেখেতসকল যিহেতু 11টা বজাত ওলাইছে তেখেতসকলে 2টা বজাত আহি পাব 2টা নহয় 2:30 বজাত আহি পাব তেখেতসকলক চাহ জলপান ধুনীয়া কৰি অভ্যৰ্থনা কৰিম গতিকে তেখেতসকলে এইখিনিও অবজেকশ্যন কৰিছে মমায়েকহঁতে এজন ডাঙৰ মমায়েক নেকি তেখেতে আৰু এজন কোনোবা মৌতুপ্ৰীৰ পেহীয়েক নি জেঠীয়েক তেখেতেতো ইয়াত বহুত মানে টানা মাৰি কথা কৈ আছে মোৰ মাই বোলে চিনাকি হোৱা নাই কিবা হোৱা নাই তাৰপিছত কৈছে কি
ল'ৰাজন সি কৈছে চিভিল ইঞ্জিনিয়াৰ বুলি কৈছে, চিভিল ইঞ্জিনিয়াৰ বঙাইগাঁৱৰ, দীপজ্যোতি তালুকদাৰ, নগেন্দ্ৰ তালুকদাৰ। তেখেত আৰক্ষী